इउपिपिएल हान्जानि थाखाय गिदिर खहा खेबसेयैनो गोबां दैदेनगिरिफ्रा हान्जा नागारदों। बिटिसिनि इएम नीलु स्वर्गियारिनि रौता बियाबाव गुबुन गुबुन बिबानाव थानाय गोबां दैदेनगिरिफ्रा खेबसेयैनो इउपिपिएल नागारनाया हान्जानि बिथाखौ सोमावग्लुंदों। इउपिपिएल हान्जानि खायसे दैदेनगिरिफोरनि खामानिखौ सहायनो हायै जानानै सा 40 गोजौ थाखोनि इउपिपिएल दैदेनगिरिफ्रा दिनै जयै हान्जा नागारो। इउपिपिएलनि मिरु कमिटिनि बारग' सोद्रोमा गजेन हायनारि, कछारी सन पिसिडिसिनि मासिगिरि तुलेश्वर बर', रौता ब्लक इउपिपिनि लेङाइ आफादगिरि घनश्याम महन्त, रौता ब्लक जुब कमिटिनि लेङाइ आफादगिरि शहीदुल इस्लामखौ लाफानानै गासै सा 40 दैदेनगिरिफ्रा इउपिपिएल हान्जाखौ नागारो। दिनै इउपिपिएल नागारनाय दैदेनगिरिफोरनि दैदेननायाव थाबैनो सा 40 निबो बांसिन इउपिपिएलनि दैदेनगिरि मावथि सोद्रोमाफ्रा बिजेपि हान्जायाव हाबनो हागौ। আজি আমি পদত্যাগ কৰিলোঁ ইউপিপিএল দলৰ ৰৌতা ব্লক সমিতিৰ মই উপসভাপতি মোৰ লগত বিভিন্ন পদবীত উপবিষ্ট দলীয় কৰ্মকৰ্তা মিলি প্ৰায় 33 জন মানুহে আজি আমি লগতে আমাৰ যোৱা নিৰ্বাচনৰ এজন প্ৰাৰ্থীও আছিল বিগত সময়ত তেখেতৰ ৰিজাইনেশ্যন কৰিছে আজি গজেন হাইনাৰি আৰু পিচিডিচি চেয়াৰমেনো আছে আমাৰ লগত আৰু বিভিন্ন পদবীত দায়িত্বত থকা বিষয়বোৰ আছে। এই সকলো মিলি আমি পদত্যাগ কৰিলোঁ। ইউপিপিএল দলৰ আমাৰ যিটো কাৰ্যপন্থা চলাতে যিটো ছিষ্টেমত থাকিব লাগে সেই ছিষ্টেমত আমি দেখা নাই। আমি নিজে ভুক্তভোগী, তাৰ কাৰণে আমি পদত্যাগ কৰিছোঁ। আজি 33 জনে কৰিছোঁ। এইটো আমি 2-4 দিনৰ ভিতৰত সিদ্ধান্ত ল'ম। অচিৰে আমি কোনো এটা দলত যোগদান কৰিম, যিটোকে আমি ৰাইজৰ স্বাৰ্থত আমি দল কৰোঁ। ৰাইজৰ উদ্দেশ্যলৈ আমি যিটো কাম কৰিব লাগিব, ৰাজনৈতিকভাৱে কোনো এটা দলত জইন হ'বই লাগিব। আপোনালোকে নিশ্চয় গম পাব। আমি 1-2 দিনৰ ভিতৰতে সিদ্ধান্তটো ল'ম আৰু সেইমতে আমি জইন কৰিম। প্ৰায় 300-400 হৈ যাব। হয়।